हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल मैं काकुमणि आपलोक सकलोके मोर चैनलলৈ स्वागतम जनाइছো আজি আসলে একদম ৰাতি ব্লগ বনাই আছো এটা কেটা বাজিলা মনমি 11:06 হল কিন্তু মই ব্লগটো এতিয়া স্টার্ট কৰিছো কাৰণ যেহেতু আমি কালি গৈ আছো মই তামুল খাই আছো ভাত খাই আছিলো কাৰণে তামুলখন আমাৰ অসমীয়া প্ৰাণ তামুল মানে আমি কালি গৈ আছো একদম ইন্টাৰনেশ্যনেল টুৰ এটা আপোনালোকক ভিডিঅ' দেখুৱাই থাকিম আৰু আশা কৰোঁ মোৰ ভিডিঅ'বোৰ আপোনালোকে চাব আৰু সাবস্ক্ৰাইব কৰিব তেনেহ'লে বলক আজি মানে এতিয়া মই ব্লগ বনোৱাৰ মেইন কাৰণ হ'ল পেকিং ষ্টাৰ্ট কৰিব লাগে এতিয়া মই ভাবিব নাই ট্ৰলি কোনটো নিওঁ আচলতে মানুহজন নাই ডিউটিত গৈছে সেইকাৰণে ভাবি আছোঁ বলক আপোনালোকৰ লগত ময়ো একেলগে মানে পেকিং কৰোঁ আৰু একদম ফাৰ্ষ্ট যাত্ৰাৰ পৰা আপোনালোকৰ লগত থাকিম তেনে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া ভাবি আছোঁ মানে আমি কোনটো ট্ৰলি নিওঁ যিহেতু মানুহজন নাই তেতিয়া মই এইটো ভৰাই থ'লে সিবাই আকৌ কোনটো নিয়ে হ'লেও মই ভাবিছোঁ এটা ট্ৰলিতে নিওঁ নেকি দুটাই যিহেতু দিগদাৰ হয় বাহিৰত ফুৰিব গ'লে মোৰ ট্ৰলিও থাকিব তাৰ ট্ৰলিও থাকিব সেইকাৰণে ভাবিছোঁ এটা ট্ৰলিতে নিওঁ কিন্তু সেই ট্ৰলিটো একদম মানুহ ভৰাই দিব পৰাকৈ ডাঙৰ ৰাজু লাগে হ'লেও বলকচোন সেইটোকে ভৰাই চাওঁ কি হয় দেখা যাওঁ আৰু কি বস্তু ভৰাওঁ আপোনালোকৰ লগত দেখুৱাই থাকিম তেনে ভিডিঅ'টো প্লিজ একেলগে চাই থাকিব ট্ৰলি আছে সেই বিশ্বব্ৰহ্মাণ্ডত মই এতিয়া কেনেকৈ দাঙো একদম ভাবি পোৱা নাই কিন্তু মোক হেল্প কৰা এজনীক মই হায়াৰ কৰি আনিছোঁ আজি মোৰ কাৰণে বেছি এজনী বহুত কষ্ট কৰি আছে এই বজাৰ কৰাৰ পৰা এতিয়া ভাবিছোঁ সেই ট্ৰলিটোকে যেনে তেনে দাঙিব লাগিব তেনেহ'লে ভিডিঅ'টো চাই থাকিব কি ভৰাওঁ কেনেকুৱা কৰোঁ কেনেকৈ যাওঁ আৰু কাইলৈ আচলতে আমি যাম আৰু পূৰা এক্সাইটেড হৈ আছোঁ আৰু আপোনালোকক পূৰা দেখুৱাই থাকিম প্লিজ ভিডিঅ'বোৰ চাই থাকিব শেষলৈকে বহুত মজা মজা ব্লগ আপোনালোকৰ ওচৰলৈ আহি আছে বাহিৰত নহয় বেলেগ যাব লাগিব অলপ ট্ৰাই এটা কৰি আছোঁ তাৰপিছত দেখোন এতিয়া আগতে অলপমান বেয়া টাইপত হৈ যামতো চব ভিডিঅ'টো ইয়াতে ৰখাই দিছোঁ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আমাৰ ডিচাইড হ'ল সেই ডাঙৰ ট্ৰলিটো নিয়া নহ'ব কাৰণ যিটোহে ডাঙৰ আমাৰ একেবাৰে বাহিৰত একেবাৰে চিফ্ট হোৱাহেন লাগিব মানে একদম গুৱাহাটী অসম এৰি যেন আমি বাহিৰত থাকিব যাম সেনেকুৱা টাইপৰ মোৰ ফিল আহিল সেইকাৰণে লাষ্ট ভাবিলোঁ মই মোৰ বেগটোকে লওঁ এইটো মোৰ ফেভৰেট ট্ৰলি এইটোকে ভাবিছোঁ লওঁ আৰু মানুহজনৰ কাৰণে এইটো ট্ৰলি ৰেডি কৰি ভাবিছোঁ এইটোকে দিওঁ ডিচাইড হৈ গ'ল তেনে বলক আৰু এইটো ভইচটো ভাল দি দিওঁ আপুনি সময় নাই কৰিছে চাব মানে চাব অলৰেডি বন্ধ হৈ গ'ল হেল্ল' এভৰিৱান একদম ভাগৰি গ'লোঁ আচলতে পেকিং কৰি কি নিওঁ মোৰ আচলতে পেকিং কৰাত একদম ইমান এটা ভাল নহয় কি নিওঁ কনফিউজ লাগে হ'লেও ল'লোঁ বাৰু ল'ব লগাখিনি আৰু মোৰ একদম পেকিং কৰা এইফালৰ পৰা লৈছোঁ বস্তুবোৰ আৰু মেইন ইম্পৰ্টেণ্ট বস্তু এইটো মই য'তে যাওঁ লৈ ফুৰোঁ আচলতে এইটো লাগিবই আৰু মেইন এযোৰ কাপোৰ লৈ লৈছোঁ মেখেলা চাদৰ য'তে ফুৰিব যাওঁ আমি য'তে যাওঁ কিন্তু আমাক মেইন মেখেলা চাদৰ এযোৰ লাগেই হয়নে নহয় কওক মই কিন্তু সেইযোৰ কাপোৰ কেৰি কৰোঁ নিওঁৱে মানে মেখেলা চাদৰ তেতিয়াহ'লে এইখিনি আমাৰ পেকিং ৰেডি হৈ গ'ল ইফালে মুনমিয়ে বনাই আছে ৰিলছ মানুহজন এতিয়াও আহি পোৱা নাই 12টা বাজিলে ৰখি আছোঁ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব ফাইনেলি বহুত কষ্টৰ মূৰত ভাৱনা চিন্তাৰ মূৰত বেগটো পেকিং কৰা হ'ল তেনেহ'লে আজিৰ ভিডিঅ'টো সামৰি দিওঁ আৰু তাৰ আগতে এটা কথা কওঁ আমি যোনটো ট'ৰত গৈ আছোঁ আমি মানে যিটো জেগালৈ গৈ আছোঁ যাৰ বাবে গৈ আছোঁ কালি দেখুৱাম তেওঁ মানে বহুত দাদা আৰু বৌ থেংক ইউ আমাক এইটো ট্ৰিট দিয়াৰ বাবে থেংক ইউ ছ' মাছ আৰু কালি দেখুৱাম দাদা আৰু বৌ তেনেহ'লে আজিৰ ভিডিঅ'টো সময়টো একদম চিম্পল ভিডিঅ' আছিলে জাষ্ট ভাবিলোঁ যে আপোনালোকক একদম পেকিঙৰ পৰা ষ্টাৰ্টৰ পৰা দেখুৱাম আমাৰ জাৰ্ণিটো একদম ধুনীয়া জেগাত গৈ আছোঁ আমি নিজেও ভাবি পোৱা নাই যেন সঁচাকৈ যাব পাম দেই সেই জেগাটোলৈ বাৰু যি হওক তেনেহ'লে আজিৰ ভিডিঅ'টো সামৰি দিওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চবৰে ভিডিঅ' চাই আমাৰো ভিডিঅ' চাব আকৌ তেনেহ'লে বাই বাই আজিৰ ভিডিঅ'টো বাই বাই